হেল্ল' এভৰিৱান, মই অপৰাজিতা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈ। আমাৰ সম্পৰ্কীয় বা হয়, আমি তাহাঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া চাওক, দেখিছেনে ৰাস্তা ইমানেই বেয়া আৰু ইমানেই বৰষুণ দি আছে আজি পুৱাৰ পৰা। তো নাহিলেও নহয়, যোৱাকালিয়ে কৈ থৈছোঁ আজি যাম বুলি, তো আহিলোঁ তথাপিও। ইমানেই বৰষুণ দি আছে আজি, চাওক এতিয়াও বৰষুণ দি আছে। বাহঁতৰ ঘৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, একেখন গাঁৱে হয়, খোজকাঢ়ি আহিলে পায়গৈ। এয়া চাওক, আমি খোজকাঢ়ি গৈ আছোঁ। চাওক, পাথৰৰ মাজেৰে আমি গৈ আছোঁ। ইফালে আছে নদী আৰু আনফালে আছে পথাৰ। আৰু এয়া চাওক, ইফালে যাবৰ কাৰণে দলং বনাই দিছে বাঁহৰে। আমি বাহঁতৰ ঘৰ আহি পালোহি। আমাক চাহ খাব দিছে। এয়া চাওক, আমি আহিম বুলিয়ে বায়ে পিঠা বনাইছে আৰু এয়া মালভোগ কল, এইটো কল ঘৰৰে হয়। আমি এতিয়া চাহ খাম। বঢ়িয়া। এয়া আমাৰ টুলু, হাই বুলি কোৱা একবাৰ দে না। টুলুক মই কেক বনাই আনিছোঁ না, টুলুক মই কেক বনাই আনিছোঁ। তাই বোলে মোৰ ৰেচিপি চাই থাকে আৰু ৰেচিপি চাই তাইৰ মানে খাব মন যায়, সেইকাৰণে মই এটা কেক বনাই আনিছোঁ। তই খাইছে না নাই? হা, কেকটো খাইছে না নাই? খোৱা নাই? মোবাইলত ব্যস্ত। ইহঁতৰ বহুত ধুনীয়া ধুনীয়া ফুল আছে, মই আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন, ফুলবোৰ ইমান ধুনীয়া ধুনীয়া। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলিছে। বৰষুণত ফুলবিলাক প্ৰায় সৰিয়ে গৈছে, ৰ'দ দিলে বেছিকৈ ফুলে। এয়া চাওক, ইমান ধুনীয়াকৈ ৰুইছে। বাৰাণ্ডাৰ সন্মুখত এইবোৰ চব। ঘৰখন একদম ফুলৰে ভৰা হৈ আছে। এইডাল গোলাপ ফুলৰ গছ আছিলে, কিন্তু গোটেই সৰি গৈছে। বৰষুণ আহিলে গোটেই ফুলখিনি নষ্ট কৰি পেলায়। আৰু এইডাল চাওক, এইডাল হৈছে ভোট জলকীয়া। চাওক, ইমান লাগিছে। এইডালো ভোট জলকীয়া, এইডাল ক'লা আৰু এডাল বগা। টুলু, চাওকচোন, ইমানেই ফুল গছ আছে ইহঁতৰ ঘৰত। চাওক, বহুত বেলেগ বেলেগ ধৰণৰ ফুল গছ আছে। এয়া চাওক, এইবোৰ গোটেই সৰিছে ফুলবিলাক। এইটো কি চিনি পাইছেনে? এইটো ৰাবাৰ হয়। ৰাবাৰৰ আঠাটো মেচিনত চেপি পেলাই এনেকুৱা ধৰণৰ বনাইছে। আৰু এয়া ইফালে বায়ে দালি বহাই দিছে আৰু জুইৰ ওপৰতে মানে আঠাখিনি ওলমাই থৈ দিছে শুকাবৰ কাৰণে। বৰষুণৰ বতৰতো আমি ঘূৰিয়ে আছোঁ। এতিয়া আগলৈকে যাওঁ, আগত নদী আছে, তো আমি নদী চাব গৈ আছোঁ। চাওক, ইমান সুন্দৰ পৰিৱেশ। আমাৰ গাঁওখন বহুত ডাঙৰ হয়। এতিয়াও মই আমাৰ নিজৰ গাঁওখনেই ভালকৈ দেখা নাই, বহুত ডাঙৰ হয়। লকডাউন কাৰণে গাঁওখন ঘূৰিবলৈ সময় পাইছোঁ। আমাৰ গাঁওখন সঁচাকৈয়ে বহুতেই ধুনীয়া আৰু আমাৰ ফালে বহুত গছ গছনি আছে। চাওক, একদম গোটেই গছ গছনিৰে ভৰা। এইটো হৈছে ৰাবাৰ গছৰ বাগান। আমাৰ ইফালে ৰাবাৰ গছৰ বাগান, কলগছৰ বাগান আৰু তামোল গছৰ বাগান বহুতেই কৰে। চাওক, বতৰটো অলপ ভাল হৈছে, ৰ'দ দিব ধৰিছে অলপ। আমি গৈ আছোঁ পাহাৰ চাবলৈ। মই এইটো পাহাৰ দেখা নাই, তো তাকে চাব গৈ আছোঁ। এইবোৰ চাওক, এইবোৰ তামোল গছ।
চাওকচোন পাহাৰত যাবৰ কাৰণে ইমান ধুনীয়াকৈ ৰাস্তা বনাই দিছে চাওক এইফালে নদী চাওক গোটেই কল বাগান কৰিছে এইফালে চাওক ইমান ধুনীয়া সেউজীয়া এইটো নদী নহয় পুখুৰী হয় এইটো পুখুৰী ন এই ৰাস্তাৰে ঠেলা বাইক চব নিব পাৰি বতৰটো ভালে কৰিছিল আৰু বৰষুণ দিব ধৰিছে চাওক এতিয়া আমি পাহাৰৰ ওপৰত আহিছো ইয়া চাওক চাওক না ভিউ ইমান ধুনীয়া হোৱা দেখিছেনে ইয়াৰ পৰা বহুত দূৰ দূৰ পাহাৰো দেখা যায় চাওক এইবোৰ পাহাৰৰ ওপৰত কলৰ বাগান এয়া চাওক এইখিনি খটখটি বনাই দিছে আমি ওপৰত আৰু গৈ আছো ইফালে ৰাবাৰ বাগান আছে এইখিনি অহাতে অহাতে ভাগৰে ধৰিছে পাহাৰখন জংগল হৈ থকা নাই বহুত চফাকৈ ৰাখে পাহাৰখন যেহেতু পাহাৰখনৰ ওপৰতে বহুতখিনি বাগান কৰা হৈছে সেইকাৰণে পাহাৰখন বহুত চফা হৈ থাকে যদি পাহাৰখনত যদি বাগান কৰা নহ'লেহেঁতেন তেতিয়াহ'লে আমি পাহাৰৰ ওপৰলৈ আহিব নোৱাৰিলোহেঁতেন বহুত জংগল হৈ থাকিলেহেঁতেন তো এয়া চাওক ইমান ধুনীয়া ভিউ চাওক ভিউ মজা আহিয়ে বহুত ভাল লাগিছে ইয়াতে এইটো হৈছে টং বাগানত যদি এনেকুৱা ধৰণৰ ঘৰ বান্ধে তেতিয়াহ'লে আমি এইটো টং বুলি কওঁ তো এইটো বাগান আমাৰ এইটো বাহঁতৰে হয় এয়া চাওক ভিউ ইমান ধুনীয়া এইবোৰ পৰিৱেশ দেখিলে সঁচাকৈয়ে মনটো বহুতেই ভাল লাগি যায় আমাৰ ইফালে বন্দনা আমি পাহাৰৰ পৰা তললৈ নামি গৈ আছো বহুত পিছল হৈছে বাহঁতৰ ঘৰ আহি পালো আৰু এয়া চাওক বাৰ শালটো এয়া কাপোৰ লগাইছে চাওকচোন ইমান ধুনীয়াকৈ ফুল তুলিছে কাপোৰত এইটো মেখেলা চাদৰ বোলে এইটো মেখেলা চাওক ইমান ধুনীয়াকৈ ফুল তুলিছে এইখন চাওক এইখনৰ ঘৰতে বোৱা এইখন আমাৰ জেঠীৰ হয় তো বায়ে জেঠীৰ পৰা এইখন কাপোৰ লৈ আনিছে ঠিক এনেকুৱা ধৰণৰ ফুল তুলিব এইখন কাপোৰত চাওক ইমান ধুনীয়াকৈ ফুল তুলিছে আমি এতিয়া খাম আনাৰস আৰু পকা আম দেখি খাও খাও লাগিছেনে আমি এতিয়া ভাত খাব বহিছো বায়ে আচাৰ দি আছে আমি ভাত খাব বহিছো এইটো হৈছে লেচেৰা ভাজি দালি মাংস আৰু ভেন্দি টেঙা আমি ভাত খাই উঠিলোহি আমি অলপ পিছত ঘৰলৈ যাম সো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব তো আৰু লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই